ৰিভিউ দে আকৌ কি আমাৰ জলকীয়া বহিষ্কাৰ কৰি লাল মইনা বিলাহী দেখোন তোৰ দোকানে গাল হাই ট্ৰেভেলাৰ্ছ ৱেলকাম বেক টু দ্য চেনেল আৰু কিমান দিনৰ পাছত মই যোৰহাট নিমাতী এক্সপ্ল'ৰ কৰি আজি ফাইনেলি মই শিৱসাগৰ পাইছোঁহি আৰু বিহুৰ আগদিনা মানে উৰুকাৰ দিনা মই শিৱসাগৰ গৈছোঁ আৰু উৰুকাৰ দিনা ৰাতি এয়া বিহুত ঘৰলৈ গ'লে সকলোৱে বিহু খাবলৈ মাতে কিন্তু এইবাৰ আমাৰ প্লেন বেলেগ মোক বিহু খাবলৈ মাতিছে কিন্তু অকলে নহয় মোৰ মহামাহীৰ ছোৱালী আপানিচাৰ ছোৱালী চব একেলগে হ'ব চব একলগ হ'ব আৰু এক্সাইটেড হৈ আছোঁ আৰু উৎপাদনৰ কথা ক'বই নালাগে ঘৰ একদম উৰুৱাই পঠিয়াইছোঁ আমি তো অলপ জংঘলৰ মাজে মাজে নদী পাৰ হৈ আমি বিহু খাব যাওঁ তো গাইজ যেতিয়া খোদ আহি উলিয়াইছে মোক মই ৰাস্তাই ফাৰ্ষ্ট টাইম আজি চাওঁচোন ক'ত ওলাওঁগৈ অ' শ্বেট অঁ ক'ত থাকোঁ ঐ এপাত আমি এতিয়া এখন বিল পাৰ হ'ব লাগিব নৈ এখন ৱাও এতিয়াহে লাগিছে আমি গাঁৱত থকা নিচিনা আজি এগৰাকী ব্লেজাৰ ইউটিউবত যাব কৈ পাইছোঁহি আমি মানুহৰ ঘৰে ঘৰে চোতালে বিহু খাবলৈ মাতিছে আকৌ আমাৰ বাই মানে আমাৰ চবৰে বা হয় আৰু আমি শ্বৰ্টকাট দি আহিলোঁ যদি ৰাস্তাৰে ঘূৰি যাওঁ তেতিয়াহ'লে বহুত টাইম লাগে অলপ দূৰো হয় সেইকাৰণে আমি শ্বৰ্টকাট দি আহিলোঁ শ্বৰ্টকাট দি আহিলে মানুহৰ ঘৰৰ চোতালে আহিব লাগে আৰু এয়া আমাৰ ভদ্ৰ পৰিয়ালটো এনজয় নমস্কাৰ হেল্ল' লগ এইটো আপোনাৰ বিহু খাবলৈ গ'লে কি দিয়ে ফাৰ্ষ্ট চাহ দিয়ে পিঠা দিয়ে আমি আকৌ চাহ পিঠাই দিছে কিন্তু আমাৰ ষ্টাইলটো অলপ বেলেগ উইথ উৎপাত Oh my god. টিমটোত অকমান হেৰি লাগে গাইড কৰিবলৈ চকু পানী ওলাই গ'লগে ৰিভিউ দে আকৌ চাহ খোৱাৰ পাছত আমি অলপ ওলাই গ'লো ঠাইবোৰ চাবলৈ অলপ এক্সপ্ল'ৰ কৰিবলৈ ফটো মাৰিবলৈ ভালকে ওলাই বেছি বগা বগা আহে এইটো মানে নেচাৰেল পথ আহি গৈছে ন তহঁতৰ তো গাইজ আমি এতিয়া ফটো মাৰিব আহিছোঁ উইথ আৱাৰ আছাম ট্ৰেক্টৰ এই ব্ৰ পহিলে কিন্তু ৰাতিপুৱা এটাও নাজানে ইয়াত ঐ গুচি আহ আমি কুন্ধা পূজা খাই মৰিম এতিয়া আমাৰ ফৰেনাৰ দুজনী ইমান ৰ'দ কেনেকুৱা লাগিছে বহুত হালত বেয়া হৈ গৈছে আমি সঁচাকে কেইটা বাজিছে এতিয়া টাইম হৈছে 1:13 আপোনাৰ কেনেকুৱা লাগিছে ৰ'দটো ভাল লাগিছে বিৰাট সুন্দৰ আপোনাৰ ঐ মডেল গম না উঠা নি আপুনি ফটোখন মাৰি ল'ব দিয়ক আৰু দিয়ক দাদি আমি বেছিকে ব্ৰাছ কৰিছে হাৰপেক উইথ হাৰপেক ভাত পানী খোৱাৰ পিছত আমি এতিয়া গেম খেলিলোঁ গেমটো এনেকুৱা আছিল তাত সঁচা কথা ক'ব পাৰে আৰু যদি সঁচা কথা ক'ব নোৱাৰে তেতিয়া আপোনাৰ অপজিট পাৰ্টনাৰে আপোনাক যি কৰিব দিয়ে আপুনি সেইটোৱে কৰিব লাগিব আৰু তাৰ ৰিজাল্ট এয়া পিন্ধি ল এইটো নিদিলা বাজা ৰেম্প আপ আগত আবার খোজকাঢ়িয়া
নহয় লাষ্ট নহয় লাষ্ট নহয় মাইকি 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 গাড়ী আহিছে সেইটো পাৰিব আমাৰ ইয়াত খেদিব গাঁও পৰা বহিষ্কাৰ কৰি জলকীয়া চক কিমান ডাঙৰ গাইছ গাইছ জলকীয়া চক জলকীয়া মোক কথাটো কবলৈ দিলে আকৌ কবি দিওঁ গাইছ জলকীয়া চক জলকীয়া এতিয়া হেতাৰ জুবে কব এইবোৰ জবা ফুল অ এগৰাকী আমাৰ জলকীয়া ঘৰত থকা কেইদিনা ক্ৰিকেট খেলিলো এনজয় কৰিলো আৰু তাৰ পাছত টালিটো পোলা লৈ 28 তাৰিখে গুৱাহাটীলৈ পেক So guys, finally Guwahati. আৰু নেক্সট ভিডিঅ'ত আমি যাম মেঘালয়ত পিকনিক খাবলৈ পাহাৰৰ ওপৰত উইথ মাই ক্ৰেজি ফ্ৰেণ্ডছ সো গাইজ ভিডিঅ'টো চাবলৈ প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব থেংক ইউ সো মাচ ফৰ ইয়োৰ টাইম বাই গাইজ সত্য